নমস্কাৰ, মই বিপুল তালুকদাৰে সকলোকে স্বাগতম জনাইছোঁ আৰু গুৱাহাটী পশ্চিম বৰা গাঁৱত এক আকৰ্ষণীয় শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। তাৰে আজি শুভ উদ্বোধনী হয় আৰু তাৰে কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ যোৱা ৰাস্তাটো, মই সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰায় 55ৰ পৰা 60 ফুট উচ্চতাৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো নিৰ্মাণ কৰা হৈছে। চাওক কিমান ডাঙৰকৈ বনাইছে। আৰু ইয়াতে ৰাতি বৰ ধুনীয়া লাগিব, কাৰণ এই পানীখিনিৰ যিটো ফ্ল' আহি আছে তাতে আপোনাক লাইটো দিয়া যাব, গতিকে ৰাতি দেখিব বৰ ধুনীয়া লাগিব। আপোনালোকে সকলোৱে এবাৰ চাব আহিব বুলি আশা কৰিলোঁ। ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছে, চাওক। লগতে ইয়াতে ৰং বিৰঙৰ এখন ফুলনিও দিছে। সঁচাই দেখিবলৈ বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। এয়া বাহিৰৰ পৰিৱেশ, বাহিৰৰ গেটটো মই দেখাইছোঁ। মুঠৰ ওপৰত মানুহ আৰু মানুহ, বহুত মানুহ হৈছে। সঁচাই দেখিব বহুত ভাল লাগিছে। আহক আপোনালোকে সকলে। এইখিনিতে বন্তি প্ৰজ্বলন কৰিছিলে। প্ৰায় 94 কোটি টকাৰে এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো নিৰ্মাণ কৰা হৈছে। শ্বহীদ স্মাৰক ক্ষেত্ৰ চাবলৈ আপোনালোক সকলোৱে আহক। সঁচাই বহুত ভাল লগা দৃশ্য হয়। ইয়াতে ৰাতি আকৌ কিমান ধুনীয়া লাগিব চাওকচোন এবাৰ এই পৰিৱেশটো। ইমান সময় আপোনালোকে বাহিৰৰ অংশ দেখিলে, এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু ভিতৰৰ কিছু পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে আমি ভিতৰলৈ যাওঁ। আৰু এই গেটখনেৰে সোমায়ে ধুনীয়াকৈ অসমৰ মেপখন ইয়াতে সজাই ৰাখিছে। চাওকচোন কিমান ধুনীয়া লাগিছে। সঁচাই বহুত অপূৰ্ব দৃশ্য হয়। মজা বনাইছে কিন্তু ওপৰত কিছু। আৰু আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। মানুহ আৰু মানুহ চাওক, ইয়াতে ধুনীয়াকৈ সৰুকৈ আপোনাৰ চিৰিও বনাই দিছে। মানুহ আৰু মানুহ। জয় আই অসম, কি ধুনীয়া লিখিছে চাওকচোন। সঁচাই ভাল লগা হৈছে। আৰু মই ওপৰৰ পৰা দেখাইছোঁ, চাওক তলত কিমান মানুহ লাইন পাতি আছে। ধুনীয়াকৈ বাহিৰৰ দৃশ্যসমূহ চাই চাই খোজকাঢ়ি গৈ আছোঁ। অকল এয়াই নহয়, লিফ্টেৰেও যাব পাৰি ওপৰত। এয়া ভিতৰৰ পৰা দীপৰ বিলৰ পৰিৱেশসমূহ চাব পাৰি। চাওক মই দেখাইছোঁ। সঁচাই ধুনীয়া নহয়নে? কিমান ধুনীয়া লাগিছে। আৰু ওপৰৰ পৰা এনেকৈ তলৰ গোটেইখিনি দেখা পায়। এয়া মানুহবিলাক আছে। আমি একদম ওপৰলৈ আহিলোঁ।
দিছিলোঁ। ইয়াতে গ্লাছ আছে, গ্লাছৰ ভিতৰৰ পৰা আমি একদম ওপৰৰ পৰা দেখিলোঁ। চাওক সকলোখিনি। ওপৰত এচিও লগাই দিছে, ধুনীয়াকৈ এচি আহি আছে। কৰি দিছে। ইয়াতে এটা কাউণ্টাৰো বনোৱা গৈছে। এয়া কাউণ্টাৰৰ প্ৰভিজনটো ৰাখি থৈ দিছে এখেতসকলে। ইমানবোৰ ঘূৰি ফুৰি আপোনালোকৰ যদি ভোক লাগে তেনেহ'লে ইয়াতে হোটেলৰো তেখেতসকলে ব্যৱস্থা কৰিছে। গতিকে এই শ্বহীদ স্মাৰক ক্ষেত্ৰটোত সকলোখিনি সুবিধাই আছে। আহক আপোনালোকে এবাৰ চাওক আৰু ইয়াৰ উপভোগ কৰক যে কেনেকুৱা ধৰণৰ এই শ্বহীদ স্মাৰক ক্ষেত্ৰটো নিৰ্মাণ কৰিছে। শ্বহীদ স্মাৰক ক্ষেত্ৰৰ কিছু ভিডিঅ' উপভোগ কৰিলে। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। ইমানতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।